নমস্কাৰ, মোৰ নাম বিদিশা গোস্বামী। মই তিনিচুকীয়াৰ পৰা আহিছোঁ। মোক আজি এটা ইণ্টাৰভিউ আছে। উদ্গতিয়ে এইখিনি সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ উদ্গতিক। অৰিজিনেল তুমি চাগে গুৱাহাটী ন? অৰিজিনেল গুৱাহাটীৰ হয়। তুমি ইয়াত বিয়া হৈছা? ইয়াতে বিয়া হৈছোঁ, মই মাকুমত বিয়া হৈছোঁ। অ'কে অ'কে। তোমাৰ এনে এক্সপিৰিয়েঞ্চ কেইবছৰ আছে? মোৰ এক্সপিৰিয়েঞ্চ এনে 8 বছৰৰ আছে গুৱাহাটীত, আৰু ইয়াতে 6 মান্থৰ। 6 মান্থ। তোমাৰ এনে তুমি জেই কৰিছা ন? জেই কৰা, মই চিভিল ইঞ্জিনিয়াৰিং কৰা হয়। চিভিলত ডিপ্ল'মা কৰা। আৰু গুৱাহাটীত তুমি এইটো হেৰিতে 8 বছৰ কাম কৰিছা? হয় হয়। এতিয়া বিয়া হোৱাৰ কাৰণে চাকৰিটো এৰিবলগীয়া হ'ল? বিয়া হোৱাৰ কাৰণে চাকৰি এৰিবলগীয়া হ'ল। আজি তোমাৰ ইণ্টাৰভিউ আছে তিনিচুকীয়া? আজি ইণ্টাৰভিউ তিনিচুকীয়া। অ'কে, বেষ্ট অফ লাক থাকিলে বিদিশা ভাল কৰি দিবা। লগতে কি নাম তোমাৰ? প্ৰিয়াক্ষী ৰয়। অ'কে, তোমাৰ ঘৰ? মোৰ ঘৰ তিনিচুকীয়া মিছন পাৰাত। মই উদ্গতি কনচালটেঞ্চিত আহিছোঁ ইণ্টাৰভিউৰ কাৰণে। মই এটা জবৰ প্ৰয়োজন আছে, সেইকাৰণে উদ্গতি কনচালটেঞ্চি আমাক ট্ৰেইনিং কৰাইছে কি কৰি মানে ইণ্টাৰভিউ কেনেকৈ দিব লাগিব সেইকাৰণে। তো আজি যিটো তোমাৰ ইণ্টাৰভিউ আছে, ইণ্টাৰভিউৰ কাৰণে যিখিনি শিকোৱা হৈছে অলপ কনফিডেঞ্চ লেভেল আহিছেনে? আহিছে। গম পাইছা ন কেনেকৈ সোমাব লাগে, কেনেকৈ বহিব লাগে, আই কণ্টেক্ট, ফেচিয়েল এক্সপ্ৰেশ্যন, ষ্টাৰ্টিং, ৰোল অফ স্মাইল, বায়'ডাটা কেনেকৈ দিব লাগে, এইবোৰ বস্তু গম পালা? গম পালোঁ। কনফিডেঞ্চ লেভেল আহিছে? তো প্ৰিয়াক্ষী বেষ্ট অফ লাক থাকিলে ভাল কৰি দিবা। থেংক ইউ ছাৰ। বাকী এইফালে তুমি হৈ গ'লা লুনা। নমস্কাৰ, মোৰ নাম লুনা বৰুৱা। মই আজি উদ্গতি জব কনচাল্টেৰী মোৰ ইণ্টাৰভিউ দিবৰ কাৰণে মতা হৈছিলে, আৰু মই ধন্যবাদ জনাইছোঁ উদ্গতি জব কনচাল্টাৰ। তুমি ৰেজিষ্ট্ৰেশ্যনটো কেতিয়া কৰিছিলা? যোৱাকালি ৰেজিষ্ট্ৰেশ্যন কৰিছা, আৰু আজিয়ে তোমাক ইণ্টাৰভিউত মাতিছে। তুমি ভাবিছিলানে যে ইমান ফাষ্ট ইণ্টাৰভিউত মাতিব বুলি? ভবা নাছিলা? মই বহুত ধন্যবাদ জনাইছোঁ। তো উদ্গতি এইটো ধৰণেই কাম কৰে, ঠিক আছে। এনে আমি বেলেগ ডিষ্ট্ৰিক্টত 10 দিনৰ পৰা 60 দিন সময় লওঁ ইণ্টাৰভিউ মাতিবৰ কাৰণে, কিন্তু আমি চেষ্টা কৰোঁ অতি সোনকালেই কেণ্ডিডেটক মাতি দিবৰ কাৰণে। কোনো পোষ্ট ভেকেঞ্চি আমি পাই নাপাওঁ, ঠিক আছে। তো আশীৰ্বাদ কৰিবা যাতে উদ্গতিয়ে এই ধৰণে যাতে আৰু কাম কৰিব পাৰে, খুব কম সময়তে যাতে ল'ৰা এটাক সংস্থাপন দিব পাৰে, ঠিক আছে। তো যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ, বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত আমাৰ কথা বতৰা চলি আছে, যিমান পোষ্ট ভেকেঞ্চিবোৰ যাতে ওলায় আমাক যাতে অতি সোনকালে অৰ্গেনাইজেশ্যনৰ পৰা খবৰবোৰ আহে, মালিকে আমাক জনায়, আৰু অতি সোনকালে যিবোৰ আমাৰ নিবনুৱা ল'ৰা ছোৱালী আছে এনে বহি আছে তেওঁলোকক যাতে অতি সোনকালে আমি কামটো দিব পাৰোঁ, ঠিক আছে। তো তোমালোকৰ আশীৰ্বাদ লাগিব, তোমালোকৰ কৰ্ডিনেশ্যন লাগিব। অ'কে, দিয়া বেষ্ট অফ লাক। থেংক ইউ ছাৰ।